ৰুমাল লগাইছিলোঁ 30খন তাকে বৈ আছোঁ দেই বিহু বুলি ৰুমালকে লগালোঁ ইয়াৰ আগতে লগাইছিলোঁ গামোচা 20খন গামোচা কেইখন কাটিলোঁ কাটি মেলি আকৌ ৰুমাল লগালোঁ 30খন আৰু দিবত এয়া বগা সূতা দিছোঁ বানীয়ে মই 24খন এনেকৈ বগা সূতাই বলোঁ আৰু পিছৰখিনিলে সূতা নাহিলে তো যি ৰঙৰ আছিলে তো বৈ দিছোঁ কেনেকুৱা লাগিছে জনাব এইটো পাতল গুলপীয়াটো বৈ আছোঁ আৰু যিহেতু বিহুলৈ বেছি দিন নাই মাজত মাত্ৰ কেইটামান দিন আছে তো সূতা আনিবলৈ যাবলৈ অলপ অসুবিধা হয় কাৰণ টাউনখন অলপ দূৰলৈ আছে আমাৰ ঘৰৰ পৰা অলপ দূৰ হয় তো আগতে আনি থোৱা ফুল বাচিবৰ কাৰণে সূতা আছিলে তো তাৰে দুখন এখন যেনেকৈ পাৰোঁ তেনেকৈ বৈ আছোঁ এতিয়া বৈ থকাখন পাতল গুলপীয়া আৰু ইয়াৰ আগতে যিখন বলোঁ সেইখন হৈছিলে বেঙুনীয়া ৰঙৰ মই আকৌ লাহেকৈ মাকো মাৰিব নাজানো দেই মোৰ আকৌ হাতখন বহুত স্পীড যায় এয়া দেখিছেনে এয়া এইটো হৈছে বেঙুনীয়া কালাৰ এইটো হৈছে পাতল গুলপীয়া ৰ'দৰ জিলঙনি পৰিছে তো ভালকৈ ৰংটো নাই উঠা ফেচবুকৰ সকলো বন্ধু বান্ধৱীকে আমাৰ ঘৰলৈ মাতিলোঁ দেই বিহু খাবলৈ আহিব সকলোকে ৰুমাল এখন গিফ্ট দিম বুলি ভাবিছোঁ নকৰিবা দেই শেষ হ'বলৈ হ'লগৈ তুলঠা ওলালে আৰু 2-3খনমান আছে শেষ হ'বগৈ আৰু পাতল গুলপীয়া ৰঙৰ ৰুমালখন শেষ হ'বগৈ এয়া গাড়ী দি হৈ গ'ল আৰু কেইমাহমান দিলে এখন ৰুমাল সম্পূৰ্ণ হৈ উঠিব ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ কিন্তু একেবাৰে নাপাহৰিব দেই আজিলৈ ভিডিঅ'টো ইমানেই আছিলে বাই বাই